ইয়া আমার কঠাল খাবার লাগা কাঠল সোনামণি কি কি পানি খাই আছে এইটো লিবু পানি হেল্ল' গাইজ নমস্কাৰ মই জ্যোতিষ ৰাভা আৰু মোৰ লগত আছে মোৰ মাইডাম তো যেহেতু মানে আমি ভিডিঅ'টো দিলি দিব নাপাৰোঁ কিউকি কাম চাম চলি থাকে আৰু মানে গৰম যেহেতু গৰম গ'লে মানে গৰমত একো কৰিব মন নাযায় তো আজি আমি যেহেতু টিলাৰ ওপৰত আহিছোঁ তো কাঠল খাবৰ কাৰণে তো বল আজি কাঠলকেইটাই খাম বলো তো আপোনালোককো দেখাম বাৰু মানে আজি 4-5 দিন মান হ'ল মই কাঠলো খাব পৰা নাই আৰু আজি নতুন এটা মানে কঁঠালৰ গাছ সেইটো আজি ট্ৰাই কৰিম এইটো আমাৰ ময়দানটো আৰু আমাৰ সোনামণি কি আছে হা কিটো তো আজি বৰষুণ দিব চাগে মানে পুৰা মেঘ লৈ আহিলে আৰু বতাহ মাৰি আছে আমি উঠিব নেকি উঠিবি নেকি মাইডাম তো ইয়া কাঁঠাল এয়া নতুন গছ মানে ট্ৰাই কৰা নাই এই বছৰে প্ৰথম খাবলৈ পাম আৰু আপোনালোককো দেখাই আছোঁ কেইটা আছে এইটো ডাঙৰে না ফলকেইটা পাঁচটা নেকি সোনা আই কাটা আছে তই চেণ্ডেল আনা নাই আমাৰ সোনা মানে চেণ্ডেল আনা নাই তো এইপিনে কাটা আছে সেইটো কাৰণে সি মানে কান্দি আছে সি আহিবৰ কাৰণে পাইছে আহিব পাইছে তহঁতে কিয় চেণ্ডেল আনা নাই এতিয়া কি বাঁহটো কিয় কাটি আছে পা ইমান ডাঙৰ বাঁহ লাগে কি খাইছে সোনা মিঠা এইটো চিপছ পেকেট চিপছ মুটুক পাটাক না মুটুক পাতলো হা সোনা বা বুঢ়িয়ে দেখোন কি এইটো কি আঠা লাগা রে ও বা লাইটৰ দৰে দেখোন লাইটৰ দৰে না কি ভাল লাগছে চোন গংগাই প্লা মই নাও দি আহিব তুই আই ফ্লাই সোনা আই ফ্লাই একটা মাত্র কারি দে তোর ঠেংটা উপরত উঠাও না উপরত যা তো নাই আৰু একোৱে নাই চব মানে মৰি গ'ল নেচ কাটিঙাটো কিয় বৰষুণ নাই না এতিয়াৰ কাৰণে চব মৰি গ'ল যিটো কাঠৰ কাৰণে ওপৰত আহিছোঁ না সেইটো কাৰণে আজি ওপৰতে খাম বাৰু কাঠলটো তলত লৈ নাযাওঁ বাৰু কিয় ইয়াতে অলপ বতাহ মাৰি আছে না সেইটো কাৰণে আজি ইয়াতে কাঠলকেইটা ইয়াতে খাম বাৰু ঠিক আছে তো চাই থাকক ভিডিঅ'টো আৰু ভিডিঅ'টো যদি ভাল লাগি আছে সাবস্ক্রাইব কৰক লাইক কৰক ইয়া আমাৰ কঁঠাল খাবার লাগা কাঠল বুঢ়িয়া ইমান ভালে লাগা কাঠল তই কিয় ইয়া আমাৰ কাঠল খামহি আৰু এতিয়া যেটো তলত নাযাওঁ বাৰু আৰু সেইটো কাৰণে আজি ইয়াতে ওপৰতে খাম বাৰু ঠিক তাতে কাঠল খাওয়া শেষ ইয়াতে মাইডাম তামোল খাই আছে নেকি সোনামণি
কি পানী খাই আছে এইটো লিবু পানী আৰু তাৰ বিস্কুট কি পায় লিবু পানী আৰু কাঠল খায় তোৰ কোনে শিকাইছে এইটো তোক মই শিকিছো তোৰ চোলাটো ক'ত গ'ল ক'ত এনেকৈহে পেলাই থৈছে থ'ত চোলা গৰম লাগে লিংটা মুংটা কৰি আছে গৰম লাগে এই তামোল খাই লওঁ নেকি গৰমত আৰু একবাৰ গা ধুই ল'লোঁ তো বহুত গৰম তো বৰষুণ দিবৰ কাৰণে হৈছিলে আকৌ আৰু বৰষুণ নাই এইয়া আকৌ ৰ'দ দি দিলে সেইটো কাৰণে এবাৰ গা ধুই ল'লোঁ তো ভিডিঅ'খন আৰু বেছি দেৰি নকৰোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম কাইলৈ আৰু এবাৰ জয় আই অসম বাই বাই